জোৰণি ঐ পকেটত নাই পইচা চাল দিবলে জোতা চেণ্ডেল দূৰৰ কথা ভৰিত পিন্ধিবলে হায় ঐ ভৰিত পিন্ধিবলে ঐ হায় তোৰ গানৰ ষ্টাইল দেখোন আজি বেলেগ অকণমান আপডেট এটা দিছোং মজা হৈছে তোৰ আপডেটটো মজা হৈছে আপুনি কৈছে যেতিয়া ছাৰ মজাই হ'ব থেংক ইউ ছাৰ ৱেলকাম গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ ওকে গাইজ সুপ্ৰভাত থাকিল মানে গুড মৰ্নিং আজি ছাৰ মই আমাৰ অসমৰ ইউটিউবাৰ সকলক লৈ এটা কবিতা লিখি আনিছো কেনেকুৱা হ'ব বাৰু বাপৰে অসমৰ ইউটিউবাৰ সকলক লৈ কবিতা লিখিছ একদম ছাৰ লিখিছো আৰু অকণমান কেনেকুৱা হয় শুনিব দেই এইটোচোন খুব ভালেই কথা অসমৰ ইউটিউবাৰ সকলক লৈ তই কবিতা লিখিছ কেনেকুৱা হ'ব বা গাইজ আমি শুনি চাওঁচোন ন মোৰ মতে ছাৰ ভালে হ'ব ছাৰ মই অকণমান শুনিছিলো তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো গাইজ আপোনালোকে বেয়া চেয়া পাব নালাগে আৰু এনেই এণ্টাৰটেইনমেণ্টৰ বাবে বনালোঁ দেই কবিতাটো শুনিব ভাল পাব মজা দে ওকে ছাৰ ষ্টাৰ্ট কৰিছো ইউটিউব ইউ বোলে ইউটিউব হিউ বোলে ইউটিউবৰ দুনিয়া ভাই এয়া হৈছে আমাৰ অসম হাজাৰ ইউটিউবাৰ ওলাই মিহি কথাৰে ধুই যায় মিষ্টাৰ ৰাজাই নতুন নজনা কথা ভিডিঅ' বনাই ডিম্পু দাই শিকায় অকাদৰ কথা বাৰে কয় অসমৰ ডেকাই খাটাৰা খাদ্য খাই ভিডিঅ'ত মানৱী বৰুৱাই আই লাভ ট্ৰেভেল এণ্ড ফুডৰ মালিক হৈছে বিকাশ দা আৰু এজন আছে হাই ফাই ডেঞ্জাৰ নাম তাৰ বি বয়েছ বাবা ভূষণ দাৰ ইণ্টাৰভিউ পুলক দাৰ কমেডি চাবা ডেইলি ব্লগ বনাই যায় পাখি মনু চৌভিক দাদা ভঙা টিভিত হহুৱাই থাকে খিতেই কাই টিমে তেল চোৱা সাগৰিকাই এণ্টাৰটেইনমেণ্ট দিব পাৰে 13 চাবা মজা পাবা আৰু বহুত ইউটিউবত শ্বৰ্ট ফিল্মে ভৰা আহিৰণ গোলাপ কে কস্তুৰী দেৱব্ৰত বৰা কৈ থাকিলে শেষেই নহয় আমাৰ ইউটিউবৰ কথা গাইজ ইমানতে খতম কৰিছো বাই টাটা মিহিকা তই দেখোন বহুতখিনি কথাই কৈ গলি ছাৰ মই আগতে কৈছিলো মাক চকলেটৰ পৰা ধুই দিব ভাল লাগিছে না ছাৰ আৰে ইয়াৰ গাইজ কেনেকুৱা লাগিছে আপোনালোকে এবাৰ নিজে কৈ দিয়কচোন ই মজা কবিতা মাতিছে ধুনীয়া আৰু বহুত থাকিলে তই বহুতৰ কথা আলোচনা কৰিছ হয় ছাৰ আমাৰ গাইজসকলে আৰু যদি বিচাৰে তেনেহ'লে মই আৰু কবিতা এনেকুৱা লিখিম বুলি কৈ দিছো আৰু গাইজ কেনেকুৱা লাগিলে মই একো নকওঁ মুঠতে শুনি বঢ়িয়া লাগিলে সঁচাকে মস্তি হৈছে এই চেগতে হৰি মই তোক এটা প্ৰশ্ন সুধিম তাৰ পাছতে আমাৰ উৰেকান্তই গান এটা লিখি আনিছে চাগে গাব লাগিব নহয় ছাৰ মোৰ প্ৰশ্নটো পাছত শুনিব কিন্তু তাৰ আগতে গানটো শুনি ল'ম ইয়াৰ কেনেকৈ জানিলে ছাৰ মই গান লিখি আনিছো বুলি মোৰ ষষ্ঠ ইন্দ্ৰিয়ই কৈছে যে তই এটা গান লিখি আনিছই যিটো গান বিয়াত সাংঘাতিক হোৱাটোতো হয় ছাৰ নহয় বুলি ক'ব নোৱাৰি গাইজসকল মই বাইদেউ ঠাইত ফেচবুকৰ বাইদেউ বনাই দিছো দেই মজা লাগিব এনজয় কৰিম খুব সুন্দৰ অতি বিনোদন মাৰ গা তেনেহ'লে ভগৱানৰ আশীৰ্বাদ হিৰত লৈ মই আৰম্ভ কৰিছো দেই ঠিক আছে সুন্দৰ হ'ব মজা হ'ব ঐ বাইদেউ ফেচবুকৰ বাইদেউ ইনষ্টাগ্ৰামৰ বাইদেউ ইয়াহু তাই চেমিৰা মাছিলে আমাৰ গাঁৱতে ৰাতিপুৱা গধূলি দুপৰীয়া চেমি খাই থাকিলে পিছে যি হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল যি হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল চেনিৰাম বাইদেউ পলাই গ'ল কি বুলি যে কওঁ মজা হৈছে মই ইমানে ক'লো ছাৰ মজাটো হ'বই না আমাক চকলাই গাইছোন কি আউনো তামান মজা লাগিছে মস্তি খুব সুন্দৰ মজা লাষ্টত হিচাপে হৰি কচোন এনেকুৱা এবিধ মাংসৰ নাম যিবিধ মাংস তোৰ লগত জড়িত হৈ আছে তোৰ লগত ৰ'ব ছাৰ মোৰ লগত জড়িত হৈ আছে মানে মই সেই মাংসবিধৰ লগত জড়িত হৈ আছো তোৰ লগত জড়িত হৈ আছে তই জড়িত হৈ আছ ক এনেকুৱা এবিধ মাংস কি মাংস মই জড়িত হৈ আছো এইটো দেখোন বহুত ডেঞ্জাৰ
সঁচাকে দিছ ইজ বৰ ডেঞ্জাৰ কথা জানো যদি ক নেজানো যদি মই ক'ম কি হ'ব পাৰে ছাৰ গম পোৱা নাই আকৌ অলপ ভাবি ল হ'ব ছাৰ কি মইতো গম পোৱা নাই দেই মই গম পালে কৈ দিলোঁহেঁতেন কি মাংস ছাৰ একোচোন ধৰিবই পৰা নাই য়েছ মই কম সেইবিধেই মাংস যিবিধ মাংসৰ নাম হৈছে গাহৰি মাংস গাহৰিৰ গাটো যদি আমি অঁতৰাই দিম তেনেহ'লে তাৰ পাছত হৈ পৰিব হৰি তোৰ নাম গতিকে তই গাহৰি মাংসৰ লগত জড়িত হৈ আছ This is Sunsa Osaka fantastic. Gahori. Gato Bella Hori. Hori was our Hori nam. Oh my god, this is fantastic. আরে यार हमको क्या बोली भापता है प्रश्न খাতৰা সুধুং না কিন্তু মই মাছ জগলাই ধৰিবই নোৱাৰিলোঁ হবা দে আৰুনো কিমান ধৰিব পাৰিবি লাষ্টৰ ফিনিচিং হিচাপে এতিয়া কি স্পেচিয়েল আছে সেইটো ক মই এটা সাধু কথা কম চাই নহয় মই কম চাই দে হ'ব মজা হ'ব সানিয়া সাধু কথা ক'ব উৰেকান্তে লাষ্টৰ ফিনিচিং হিচাপে গানটো গাব ফিনিছ তাৰপিছত এখন দেশত কৰোনা ভাইৰাছ নামে এজন ব্যক্তি আছিল এজন সঁচাকে কৰোনা ভাইৰাছ না মানুহ হে কি আপুনি যি বুলি ভাবে আছে কৰোনা ভাইৰাছ নামে যি মানুহ আছিলে সেই মানুহজন এদিন কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল তাৰ পাছত এতিয়া ডক্টৰে কৰিব কি নাম তাৰ কৰোনা আৰু তাৰ কৰোনা ভাইৰাছ লাগিলে তাক এতিয়া চিকিৎসা কৰিব নে খঙতে দুই পিটন মেন দিব কাৰণ হেতু সময়ত কৰোনা ভাইৰাছে গোটেই বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল গম পাইছে ছাৰ তাৰ পাছত এনেকে ভাবি চিন্তি ডক্টৰে তাক প্ৰকাণ্ড গৰু বেজী এটা ঘাচাককে হাততে দি দিলে ও মাই গড তাৰ পাছত ঘচাককে দিছে তাৰ পাছত হল কি ভুলুং ঘপককে টোপনি পাহা পাই গলুং যে নহয় ছাৰ বেজীটো মাৰা দেখি মানে মই এটা সপোন দেখিছিলুং সেইজন কৰোনা ভাইৰাছ নাছিলে কোন আছিলে সপোনৰ কথানো কি জানিব ছাৰ এটা যদি মই গুৱাহাটীত খন্তেক পাছতে শিৱসাগৰ খন্তেক পাছতে আমেৰিকা লণ্ডন চেন্নাই ততে ঘূৰিম যে মানে গম পাইছে তোৰ সাধু শুনাতকৈ মই টোপনি গৈ থকা ভাল হ'ব এতিয়া যিহেতু ঠাণ্ডা বতৰ ভালদৰে কম্বল ৰাখি শুই থাকিলে যথেষ্ট ক্লাছটো যদি লাষ্ট ফিনিচিং ছাৰ গানটো গাই দিম মজা হ'ব আৰম্ভ কৰ কুকুৰা পাৰে গোটা মাহে কণী মাহে কণী মোৰ পকেটত লাগি আছে মোৰ কপালত লাগি আছে ডাঙৰকৈ এটা শনি ডাঙৰকৈ এটা শনি ঐ পকেটত নাই পইচা চাল দিবলে জোতা মোজা দূৰৰ কথা ভৰিত পিন্ধিবলে